নমস্কাৰ বন্ধুসকল, গুড মৰ্নিং। মহান কবি উইলিয়াম শ্বেক্সপিয়াৰে কৈছিল যে মই এদিন কান্দিছিলোঁ মোৰ ভৰিত জোতা নাই বুলি, আৰু মই যেতিয়া দেখিলোঁ যে মোৰ সন্মুখৰজনৰ ভৰিয়ে নাই, তেতিয়াৰ পৰা মই কন্দা বন্ধ কৰি দিলোঁ। বন্ধুসকল, আমি আমাৰ হাতত যি নাই তাক লৈহে আমি সদায় দুখ কৰি থাকোঁ। আমাৰ হাতত যি আছে সেইটোক আমি কেতিয়াও গুৰুত্ব নিদিওঁ। বন্ধুসকল, ভগৱানে তোমালোকক বা আমাক দুখন হাত, দুটা ভৰি, দুটা চকু দিছে। গতিকে তোমালোকে মেহনত কৰি যোৱা, কাৰণ যাৰ হাত ভৰি নাই তেওঁই মেহনতৰ ফলত আজি ছাকচেছ হ'ব পাৰিছে। গতিকে আমাৰ হাতততো সকলো আছেই। গতিকে নাই বুলি কেতিয়াও কান্দি নাথাকিবা। যি আছে তাৰ পৰা আৰম্ভ কৰা, কিন্তু তুমি আৰম্ভ কৰা। ধন্যবাদ বন্ধুসকল। অলৱেজ বি মটিভেট। থেংক ইউ।